নমস্কাৰ সকলোকে মোৰ এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা চাহকাপৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালে দেউতাই আকৌ বজাৰৰ পৰা কেঁকুৰা লৈ আহিলে, গোল নেমু লৈ আহিছে, ডাঠা শাক লৈ আহিছে, ঔটেঙা আনিছে, আকৌ ক'লা কচুৰ লেৱা লৈ আহিছে, লগতে গাখীৰ। শনিবাৰে আমাৰ মঙলদৈ টাউনত মহিলাসকলে খুব ধুনীয়া বজাৰ দিয়ে, তাৰ পৰাই লৈ আহিলে। আৰু লগতে লৈ আহিছে ইডলি। ৰাতিপুৱাৰ চাহকাপ ধুনীয়াকৈ খাই ল'লোঁ। এইফালে আকৌ মায়ে কেঁকুৰাকেইটা ধুনীয়াকৈ বাচিছে। কাপোৰকেইখন আছিলে, কাপোৰকেইখন ধুই ল'লোঁ। যিহেতু ঘৰ সাৰা মোচা হৈয়ে গ'ল, এতিয়া কাপোৰকেইখন ধুই গা পা ধুই আজৰি হৈ আহিলোঁ দিনটোৰ কাৰণে। এইফালে মায়ে কেঁকুৰা বনাবলৈ ওলাইছে। আহকচোন চাওঁ কেনেকৈ বনাইছে অকণমান। আলু কাটি লৈছে সৰু সৰুকৈ, আৰু প্ৰথমতে কেঁকুৰাখিনি ফ্ৰাই কৰি লৈছে, আৰু লগতে আলুখিনিও অকণমান ফ্ৰাই কৰি ল'লে। আৰু বহুত ভিডিঅ' কৰিবলৈ নহ'লে আদা নহৰু জিৰা জালুক পিঁয়াজ তেনেকৈ দি সকলোখিনি দি ভাজি লৈছে, আৰু লগতে কেঁকুৰা আৰু আলুখিনিও দি অকণমান সময় ভাজি পানী দি দিছে। আৰু 10 মিনিটমান পিছতে এয়া আমাৰ কেঁকুৰা খাবলৈ ৰেডি হৈ গৈছে। মাইনা আৰু ভাইটিয়ে ভাতকেইটা খাই ল'লে। এতিয়া আকৌ মই খাবলৈ ওলাইছোঁ। এইফালে কেঁকুৰাৰ জোল, লগতে কণী তৰকাৰী আৰু কচু লেৱা বনাইছে। ভাতকেইটা ধুনীয়াকৈ খাই ল'লোঁ। খাই বৈ আজৰি হৈ সৰু বাবুৰ গাৰু কভাৰটো অকণমান বেয়া আছে, আজি বনাম বুলি ভাবিলোঁ। 3 বছৰমান আগতে মই অকণমান কাটিঙৰ কাম শিকিছিলোঁ। বহুত বিশেষ মনত নাই, হ'লেও আজি ট্ৰাই কৰিম বুলি ভাবিছোঁ। নাজানো গাৰু কভাৰটো হয়নে নহয়। যেতিয়া শিকাইছিলে প্ৰেক্টিকেলত আমি কৰা বস্তুবিলাক মই ধুনীয়াকৈ থৈ দিছিলোঁ, আৰু সেইবিলাক উলিয়াই এবাৰ চাই ল'লোঁ। এতিয়া মই গাৰু কভাৰটো বনাবৰ কাৰণে প্ৰথমতে ফিলকেইটা বনাই লৈছোঁ, আৰু শেষত ফাইনেলি গাৰু কভাৰটো হ'লগৈ। বহুত ধুনীয়া নহ'লেও হৈছে, আৰু যিহেতু বহুত দিনৰ মূৰত বনাইছোঁ, পিছলৈ ভাল হ'ব বুলি ভাবিছোঁ। আৰু আপোনালোকে ক'বচোন কেনেকুৱা হৈছে। এতিয়া একাপ চাহ খাই ল'লোঁ। মাইনাক আকৌ এইফালে কৰ্ণফ্লেক্স আৰু গাখীৰ দিছোঁ। ভিডিঅ'টো ইমানেই আছিলে আজিলৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই বাই।